So, welcome back to my channel, Logar Boy Dipankar. So guys, আজি আমাৰ ইয়াত এখন ক্ৰিকেট খেলা হৈ আছে। So guys, ক্ৰিকেট খেলা চাব গৈ আছো মই। So guys, আপোনাকো লৈ যাই আছো ক্ৰিকেট খেলা দেখুৱাবলৈ। হাই গাইস, মোৰ লগত ই গৈ যাব খেলা চাবা। ৰোহিত শৰ্মা। হাই। আমি দুইটা খেলা চাব যাই আছো। আপোনাক খেলা দেখাই আছো আমি। কি মাৰে খেলা। আমাৰ জয় নিছি। সিনু মহন্ত ই গৈ যাব খেলা চাবা আমাৰ লগত। So guys, আমি এটা খোজকাঢ়ি খেলা চাব গৈ আছো। ইয়াত খেলা চলি আছে। এইয়া আমি তালৈ গৈ আছো। গাইস, আমি পথাৰে দি খোজকাঢ়ি আছো পথাৰেদি। এয়া আৰু কহি আছে সিনু মহন্ত আছে। আমি এতিয়া গৈ আছো খেলা চাবলৈ। এয়া খেলা চলি আছে। গৰু ঘাঁহ খাই আছে। তিনটা বলত দুটা ছয়ৰ প্ৰয়োজন খেলখন এটা সুন্দৰ দুটা বলত 7 ৰানৰ দৰকাৰ। দুটা বলত যোৱাৰ বাবে 7 ৰানৰ দৰকাৰ বেটিং টিমক। দুটা বলত 7 ৰানৰ দৰকাৰ। গাইস, দুটা বলত 7 ৰান লাগে। কি হ'ব? সোনাৰী হন্দা অন্তিম বলত যোৱাৰ বাবে 6 ৰানৰ প্ৰয়োজন বেটিং টিমক। বহুত ৰোমাঞ্চকৰ খেল এখন দৰ্শকে উপভোগ কৰিবলৈ পাই আছে। অন্তিম বলত 6 ৰানৰ প্ৰয়োজন। এটা বলত 6 লাগে। খেলা কি হ'ব? অন্তিম বলত 6 ৰানৰ প্ৰয়োজন। অন্তিম বলত 6 ৰানৰ প্ৰয়োজন বেটিং টিমক। So guys, ACC All Star জয় হ'ল। প্ৰৱেশ কৰিছে।